বন্ধুসকল, ক'বলৈ গ'লে আজিকালি প্ৰায় মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এয়া ময়ে হওঁ নাইবা আপুনিয়ে হওক নাইবা আপোনাৰ ওচৰ চুবুৰীয়াই হওক, কিছুমান ভুল সৰুৱেই হওক বা ডাঙৰেই হওক বহুতৰে লগত হয়তো ঘটিছে। যেনেকৈ কাৰোবাৰ পৰা তেওঁৰ ফটো খোজা নাইবা বন্ধুত্বৰ মাজত ফটোবোৰ শ্বেয়াৰ কৰি দিয়া। কিন্তু এয়া আইনমতে শুদ্ধনে? ছ'চিয়েল মিডিয়াৰ কথা বাদ দিয়ক, ৰিয়েল লাইফত নিজৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডক ৰাজহুৱা স্থানত কিছ কৰা আইনমতে শুদ্ধনে? পাব্লিকৰ সন্মুখত কিছ কৰাৰ কথা বাদ দিয়ক, লিভ ইন ৰিলেশ্যন বা বিয়া নপতাকৈ একেলগে থকা আৰু ড্ৰিংকছ কৰাটো ই আইনমতে শুদ্ধনে? ইয়াৰ ভিতৰত যদি আপুনি এটা হ'লেও নজনা কথা আছে তেতিয়াহ'লে ভিডিঅ'টি আপোনাৰ বাবে, কাৰণ এনেকুৱা কিছুমান আইন আছে যিটো আপুনি জনা উচিত। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পাব্লিকৰ মাজত কিছ কৰা। বন্ধুসকল, আমাৰ দেশত আইন আছে। PDA মানে পাব্লিক ডিছপ্লে এফেকশ্যন, অৰ্থাৎ কোনো ৰাজহুৱা স্থানত যদি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ হাতত ধৰে বা হাগ কৰে নাইবা কিছ কৰে তেনেহ'লে এয়া অপৰাধ নহয়, এয়া আপুনি কৰিব পাৰে। কিন্তু ৰাজহুৱা স্থানত যদি আপুনি হাগ আৰু কিছ কৰাৰ উপৰিও অন্য কামত আগবাঢ়ে তেতিয়াহ'লে IPCৰ ছেকশ্যন 294ৰ মতে সেয়া অপৰাধ, আৰু এনেকুৱা কিবা কাম কৰোঁতে যদি ধৰা পৰে তেনেহ'লে 3 মাহলৈকে জেইলো হ'ব পাৰে। সেইকাৰণে পাব্লিক প্লেছত হাগ আৰু কিছতকৈ আগ নাবাঢ়িব। আৰু যদি আপুনি ভাবিছে পুলিচে আপোনাক ধৰি আপোনাৰ ঘৰৰ মানুহক ফোন কৰি দিব, আপোনাৰ ঘৰৰ মানুহে আপোনাক পিটন দিব, তেনেহ'লে টেনশ্যন নল'ব, কাৰণ ইয়াৰ ওপৰতো আইন আছে, যাৰ বিষয়ে মই ভিডিঅ'টোৰ আগলৈ আপোনালোকক জনাই আছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। পুলিচৰ লগত কাজিয়া বা তৰ্কাতৰ্কি। আপুনি ধৰি লওক আপোনাক পুলিচে ধৰিলে, মানে মই এইটো কোৱা নাই যে আপোনাক গাৰ্লফ্ৰেণ্ডৰ লগত ধৰিলে, মানে যিকোনো কাৰণত চালান কটা বা মাস্ক পিন্ধাৰ লগত যদি আপুনি পুলিচজনৰ লগত তৰ্কাতৰ্কি কৰে, বন্ধুসকল ইয়াত মই আপোনালোকক এটা কথাই ক'ম, ভুলতো এনেকুৱা নকৰিব, কাৰণ আপোনাৰ চিঞৰ বাখৰ বা তৰ্কাতৰ্কি পুলিচজনৰ যদি ভাল নালাগে তেতিয়াহ'লে আপোনাক IPCৰ ছেকশ্যন 353ৰ মতে আপোনাক এৰেষ্ট কৰিব পাৰে, আৰু আপোনাৰ ওপৰত এইটো কেছ কৰিব যে আপুনি তেওঁক তেওঁৰ কামসমূহ ভালদৰে কৰিব দিয়া নাই। সকলোৱে জানে যে পুলিচে কেতিয়াও পোনকৈ কথা নকয়, সেয়ে পুলিচৰ লগত ফাল্টু পাংগা লোৱাতকৈ নোলোৱাই ভাল, কাৰণ পুলিচৰো মানৱীয়তা আছে। লিভ ইন ৰিলেশ্যনশ্বিপ। আজিকালি ডাঙৰ ডাঙৰ চহৰবোৰত প্ৰায়ে দেখিবলৈ পোৱা যায়। যিসকলে লিভ ইন ৰিলেশ্যনশ্বিপৰ অৰ্থ বুজি পোৱা নাই তেওঁলোকক কৈ দিওঁ, লিভ ইনৰ অৰ্থ হ'ল আপুনি আপোনাৰ পাৰ্টনাৰজনৰ লগত একেটা ঘৰতে থাকে, সঁচা-সচি পতি পত্নীৰ দৰে, কিন্তু আপুনি ৰিয়েল হাজবেণ্ড ৱাইফ নহয়। কিন্তু আপোনালোকে সকলোবোৰ কাম কৰিব পাৰে যিবোৰ এহাল দম্পতীয়ে কৰে। আৰু আপুনি যদি ভাবিছে এনেকৈ থাকিব কিন্তু ঘৰৰ মানুহ বা ছ'চাইটি মানুহে জেললৈ পঠাই দিব, তেনেহ'লে টেনশ্যন ল'বলগীয়া কোনো কাৰণ নাই, কাৰণ আপুনি যি কৰিছে এয়া সম্পূৰ্ণৰূপে শুদ্ধ। ভাৰতীয় সংবিধানৰ আৰ্টিকল 21ৰ মতে আপোনালোকক এইটো অধিকাৰ দিয়া আছে। তথাপিও আপোনাৰ ঘৰৰ মানুহ বা ছ'চাইটিয়ে আপোনাক ডিষ্টাৰ্ব কৰে, আপুনি তেতিয়া কোৰ্টলৈ যাব পাৰে। আৰু লিভিঙত থাকি যেতিয়া আপোনাৰ কেঁচুৱা জন্ম হ'ব সেয়াও সম্পূৰ্ণভাৱে লিগেল, অৰ্থাৎ সেই কেঁচুৱাটোৰ আপোনাৰ প্ৰপাৰ্টিৰ ওপৰত অংশ থাকিব। ড্ৰিংকছ কৰা। যদিহে আপুনি ড্ৰিংকছ কৰাৰ আইনৰ কথা কয় তেতিয়াহ'লে কনফিউজ হ'ব লাগিব, কাৰণ সকলো ৰাজ্যতে বেলেগ বেলেগ, আৰু আপুনি যদি অসম, পঞ্জাৱ, হাৰিয়ানা নাইবা গোৱাত আছে তেতিয়াহ'লে ড্ৰিংকছ কৰিবলৈ হ'লে আপোনাৰ 25 বছৰ ওপৰ হ'ব লাগিব। কিন্তু এটা কথা, পাৰ্টি কৰাৰ টাইমত 25 বছৰ তলৰ হ'লেও আপুনি ড্ৰিংকছ কৰিব পাৰে, কিন্তু বিহাৰ, গুজৰাট আৰু মিজোৰামত আপোনাৰ বয়স যিমানেই নহওক আপুনি ড্ৰিংকছ কৰিব নোৱাৰে। और बात करें तो ड्रिंक एंड ड्राइविंग की आईनर मते আপোনাৰ 100 ml তেজত 0.03 এলকহল পালেও একো নাই, কিন্তু আপুনি উলিয়াব নোৱাৰিব যে তেজত 0.03 ml এলকহল থাকিবলৈ কিমান পৰিমাণৰ ড্ৰিংকছ কৰিব লাগিব। বন্ধুসকল, ইয়াৰ কোনো আইডিয়া নাই। ফটো দিয়া বা লোৱা। যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহিল তেতিয়াৰে পৰা লং ডিষ্টেঞ্চত থাকিও চাৰ্চ কৰা আৰম্ভ হ'ল, আৰু এইসমূহ যেতিয়াই বেছি হৈ যায় বহুবাৰ ফটো এক্সচেঞ্জ কথাও আহি পৰে। ইয়াৰলৈকেতো ঠিকেই আছে, কোনো সমস্যা নাই, কিন্তু যেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰ গুপ্ত ফটো লয় আৰু তেওঁৰ পাৰ্মিশ্যন নোলোৱাকৈ যদি সেই ফটোখন ছ'চিয়েল মিডিয়া বা যিকোনো অন্য ৱেবছাইট বা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে এয়া অপৰাধ হ'ব। IT এক্টৰ ছেকশ্যন 67 আৰু 67A অনুসৰি অপৰাধীৰ 3 বছৰ জেল হ'বও পাৰে।
ৰাইট টু প্ৰাইভেচি। ধৰি লওক আপুনি কিবা বেয়া কাম কৰোঁতে ধৰা পৰিল, অৰ্থাৎ আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বেয়া কৰ্মত লিপ্ত আছিল। পুলিচে আপোনাক ধৰাৰ পাছত যদি আপোনাৰ পৰা আপোনাৰ ঘৰৰ মানুহৰ নম্বৰ খোজে আৰু আপুনি যদি 20 বছৰ ওপৰ হয়, তেতিয়াহ'লে আপুনি পুলিচজনক ক'ব পাৰে যে আপোনাক মোৰ ঘৰৰ মানুহৰ নম্বৰ দিব নোৱাৰো, কাৰণ এয়া আপোনাৰ ৰাইট। সংবিধানৰ আৰ্টিকল নম্বৰ 21ত আপোনাৰ পাৰ্চনেল আৰু পেৰেণ্টছৰ পাৰ্চনেল ইনফৰমেশ্যন দিবলৈ ৰেছপনচিবল নহয়, যেতিয়ালৈকে কোনো চিৰিয়াছ কাণ্ড নহয়। অৰ্থাৎ আপুনি পুলিচজনক ক'ব পাৰে যে আপোনাৰ ওপৰত সম্পূৰ্ণ ৰাইট আছে, আপুনি আপোনাৰ পেৰেণ্টছৰ বিষয়ে কোনো কথা ক'ব নিবিচাৰে।